Hello friends, welcome to my another vlog video. আপোনালোকক মোৰ অন্যটা ভিডিঅ'লৈ সকলোকে মানে স্বাগতম জনাইছো এই ৰাতিত আৰু মই তিলপাৰৰ ভিতৰত আছো মানে থম্বুৰ ভিতৰত এতিয়া মই বাহিৰলৈ ওলাই যাওঁ বাহিৰৰ পৰা আপোনালোকে চাব দেই থম্বুটো ইয়ে আৰু ইপিনে আমাৰ মেজি দুটা মানুহ আৰু এই এটা কথা আছিল ন এয়া মেজি মানে ইয়াত কি হৈছে লাইট চাইট মানে একো লগোৱা নাই এতিয়ালৈকে কাৰণ লাইটৰ প্ৰব্লেমটো হৈ আছে এইটো কাৰণে আপোনালোকে একো দেখা নাই এতিয়া বৰ্তমান এই মোৰ যিটো প্লাছ লাইটৰ পৰা ভিডিঅ' কৰি আছোঁ এইটোৱে দেখি আছে আপোনালোকে মাত্ৰ এটা মেজি ইয়াত পতা হৈছে কাৰণ ইয়াত এতিয়ালৈকে লাইট চাইট অহা নাই কাৰণটো হৈছে কি মানে কি নাই লাইট নাই কাৰেণ্ট নাই ৱাৰ নাই বুলি কওঁ ৱাৰ নাই গতিকেলৈ এতিয়া লাইট চাইট বন্ধ হৈ আছে আৰু অলপ পাছত ৱাৰ আহি পাব তাৰপিছত লাইট চাইট লগাই দিম আজি অলপমান ৰিপৰ্ট চিষ্টেমত আপোনালোকক বুজাব বিচাৰিছোঁ চ' আপোনালোকে চাই গৈ ৰাখক আৰু এনেই আৰু অলপমান ৰিপৰ্ট চিষ্টেমত দেই আৰু হিমন্ত বিশ্ব শৰ্মা মামাই ডাঙৰীয়াই কৈছিলে যে 10টা বজাৰ পৰা 6টা বজালৈকে লকডাউন হৈ থাকিব কিন্তু আমাৰ এয়া নহয় এতিয়াৰ পৰ্যন্ত এতিয়া মানে যোনটো টাইম হৈছে এতিয়া 12:30 বাজিছে বুলি ভাবিছে নেকি 12:30 বজা নাই এতিয়া 7:30 বাজি আছে আৰু এয়া আমি সকলোৰে মৰমৰ আমাৰ ভোগালী বিহুটিক আদৰণি কৰিবৰ কাৰণে কাইলৈ ৰাতিপুৱাকৈ আমি মেজি জ্বলাবৰ কাৰণে এয়া আমি ৰাতি মানে ইয়াত থাকিবৰ কাৰণে ব্যৱস্থাটো কৰা হৈছে আৰু এয়া ধোৱা মই মানে একো কথাই ক'ব পৰা নাই গতিকে আপোনালোকে মোৰ চেনেলটো যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু সকলোৰে মৰম আশীৰ্বাদ দি গৈ থাকিব চ' ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ বুলি ভাবিছে নেকি আৰু আছে আৰু লাইট চাইট নাই গতিকেলৈ মোবাইলৰ পোহৰেদি আপোনালোকক ভিডিঅ' কৰি দেখুৱাই আছোঁ চ' বেয়া নাপাব কাৰণটো কি মানে চাৰিওপিনে আন্ধাৰ হৈছে গতিকেলৈ লাইটৰ পোহৰ আহি আছে বাৰু ইপিনে কাৰেণ্টত লগাই আছেগৈ এতিয়া আপোনালোকক দেখুৱাই আছোঁ ইপিনে কেমেৰা পাৰ্চন পাতুং মিলি আৰু মই কেৰ' ভাই আজি আপোনালোকৰ মাজত আহি এনেকুৱা উপস্থিত আহি কিনি আপোনালোকক দেখুৱালোঁ চ' ভোগালী বিহুৰ সকলোকে অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু এয়া আমাৰ ভোগালী বিহুটিক আদৰণি কৰিবৰ কাৰণে ৰাতি শুই থাকিবৰ কাৰণে ইপিনে ভেলাঘৰ সজা হৈছে গতিকে ভেলাঘৰৰ ভিতৰত কি আছে আপোনালোকক দেখুৱাই আছোঁ আৰু ভেলাঘৰৰ পৰিস্থিতি এনেকুৱা ওপৰত হ'লে আপোনালোকে কেমেৰা পাৰ্চন পাতুং মিলিয়ে দেখুৱাই দিব ওপৰত হ'লে দেখুৱাই দিয়া চ' আপোনালোকে ওপৰত হ'লে এনেকুৱাকৈ দেখা পাব আৰু আপোনালোকক এই ভোগালী বিহু সকলো কাৰেণ্ট আহিলে বুলি কৈছে কাৰেণ্ট এইপিনে জ্বলি আছে কাৰেণ্ট জ্বলিত হয় আপোনালোকে দেখি পাইছে আজি মই মানে ৰিপৰ্টাৰে হৈ গৈছোঁ ন আজি মই ৰিপৰ্টাৰ হৈ গৈছোঁ ত' আপোনালোকে বেয়া নাপাব তো গাইছ এয়া ৰাতিপুৱাৰ পৰিস্থিতি চাওক গোটেই চেদেলি বেদেলি আৰু সেইপিনে মেজিটো আৰু এয়া জয়গুৰা কালি আৰু ভিতৰত কোন কোন আছে চাই লওঁ শুন ভিতৰত এটাও নাই চালা চপা গোটেইকেইটা পলাইছে গোটেইকেইটা চপা ঘৰলৈ পলাই গ'লে ঠাণ্ডাত মই এয়া উঠি জাষ্ট আহিলোঁ ঘৰত শুই আছে চাগে এতিয়া আকৌ মাতি কিনি মেজি জ্বলাব লাগিব এতিয়ালৈকে মেজি জ্বলোৱাই হোৱা নাই লোকৰ চাগে এতিয়া ভাম পুতি আছে পাছত এইবিলাক পকাৰো ঘূৰি যাওঁ দেই তিনিবাৰ ক জয়া হৰি বোলা জয়া ৰাম বোলা তো জয়া ৰাম বোলা জয়া হৰি বোলা জয়া হৰি বোলা জয়া ৰাম বোলাই গাওঁ মোৰ চালিক তো আমার মেজি জ্বলিব না কে কো যাই তো কমিলতে আইছিম কে কো যাই তো কমিলতে আপু সাইড তো আমার মেজি জ্বলিবই এতিয়ালৈকে মানুহ এটাও নাই বাপ পেকে অকল মই চিঞৰি আছো ডিঙি ফালি হে মই অকলে চিঞৰি আছো ডিঙি ফালি চালা কিয় নাই গাঁৱৰ দেখাবিলাক
So guys, এয়া জ্বলিব আৰম্ভ কৰিছে আৰু এয়া ধোৱা আমাৰ মেজি জ্বলিবই চালা নিৰামিষ সঁচাকে দেই কালি ৰাতিও নিৰামিষ আজিও নিৰামিষ আমাৰ মেজি জ্বলিবই এইটো তলৰ পৰা এনেকে ভৰাই দিওঁ মানে মজাকে যাতে ভং ভংকে পুতি যায় শব্দ পাইলে দৌৰা দৌ मदद का बुक्का मदद करो बुक्का আমার মেজি জ্বলিছে জ্বলিবই मुझे मारो আমার মেজি জ্বলিব আরে টায়ার লগাই হলো জ্বলাইছো না আরে বুরবক আই গল ও বুরবক আমার মেজি জ্বলিবই হে অথনি পৰা জ্বলা নাই চালা এতিয়া টায়াৰ লগাই দিলে কেলে নজ্বলিব জ্বলিব লাগিব घूमता अरे मोबाइल में लेंगे दादा मारिए এই যে আপোনালোকে কোলা পিঠা দৈ দেখিছে এইটো তিলৰ দ্বাৰা বনোৱা হৈছে খাবলৈ এনেকুৱা টেষ্টি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি ল'ব